শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ সাহিত্যৰ দিশত আমাক যুৱক যুৱতী শিশু আই মাতৃসকলক বিকশিত কৰিবৰ কাৰণে বিকাশ কৰিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ই মূলৰ পৰ্যায়ত, জিলাৰ পৰ্যায়ত, আঞ্চলিক পৰ্যায়ত, প্ৰাথমিক পৰ্যায়ত। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলা শাখাই সাহিত্য আৰু বিচাৰক কৰ্মশালা এখন আয়োজন কৰি কাৰ্যসূচী ৰূপায়ণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্দেশ্য শিশুসকলক কথন দক্ষতা, পঠন দক্ষতা, লিখন দক্ষতা বৃদ্ধি কৰিব লাগিব। যুৱকসকলক পঠন আৰু লিখন দক্ষতা বৃদ্ধি কৰিব লাগিব। আইসকলক লেখন আৰু পঠন দক্ষতা বৃদ্ধি কৰিব লাগিব। আৰু তেতিয়াহে আমাৰ অসমীয়া ভাষাটোক সকলোৰে বন্দিত ভাষালৈ ৰূপান্তৰিত কৰিব পৰা যাব। শ্ৰীমন্ত শংকৰদেৱ সংঘই এই ভাষাটোৰ বিকাশ লগতে অসমীয়া সভ্যতা সংস্কৃতিৰ যিটো মানদণ্ড, এই মানদণ্ডৰ উন্নতকৈ দাঙি ধৰিবৰ কাৰণে এটা প্ৰয়াস কৰি আহিছে। বাক্সা জিলা শাখাই এই কাৰ্যসূচী কৰিছে। ইয়াত যুৱকসকলৰ, শিশুসকলৰ, আইসকলৰ মুঠ 50জনতকৈ অধিক পৰীক্ষাৰ্থী উপস্থিত আছে আৰু বিচাৰক হিচাপে ইয়াত 15জনতকৈ অধিক বিচাৰকৰ প্ৰশিক্ষণ গ্ৰহণ কৰা পৰীক্ষাৰ্থী আছে। লগতে আজিৰ এই কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্তালোচনী, মণিকাঞ্চন বাৰ্তালোচনীৰ সম্পাদক মুনীন্দ্ৰ মহন্ত বাপ, আৰু তেখেতে এই বিষয়ত সমলযুক্ত বক্তব্য প্ৰকাশ কৰি আমাৰ যুৱকসকলক, শিশুসকলক, আই মাতৃসকলক বিকাশ কৰাৰ এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব। গতিকে আমি তেখেতক আমাৰ এই অনুষ্ঠানত আনন্দিত হৈছোঁ।